প্ৰকৃতিৰ অপত্য চেনেহত লালিত পালিত গ্ৰামীণ সৰলতা আৰু আত্মীয়তাই সকলোকে আকোৱালি লোৱা এক প্ৰাচীন সেউজ উপত্যকা ঢকুৱাখনা। ঢকুৱাখনাৰ উদাৰ বুকুৰে প্ৰবাহিত চাৰিকৰীয়া কহা চাম্পৰাৰ পাৰৰ সমতল সাৰুৱা মাটিয়ে ইতিহাসে ঢকি পোৱাৰ পূৰ্বৰে পৰা মানৱ জাতিক দি আহিছে আহাৰ আৰু আশ্ৰয়। দক্ষিণে বৰলুইত আৰু পশ্চিমে সোৱণশিৰে সাৱটি ৰখা ইতিহাস প্ৰসিদ্ধ হাবুঙৰ এটি অংশই হ'ল আজি ঢকুৱাখনা। হা বহল, বুং ঠাই। হাবুং বড়োমূলীয় শব্দ। 1223 খ্ৰীষ্টাব্দত হাবুঙৰ এটি বৃহৎ অংশ চুতীয়া ৰাজ্যৰ অধীনলৈ যোৱাৰ পূৰ্বে ইয়াত মূলতঃ বড়ো কছাৰী মূলৰ জনজাতীয় লোক, ভূঞা আৰু মিচিংসকলেহে বসবাস কৰিছিল। (1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই লুইতেৰে উজাই আহি হাবুঙতে দুবছৰ কাল কটাই দক্ষিণ পাৰলৈ গুচি যায়। 1341 খ্ৰীষ্টাব্দত পৰিব্ৰাজক ইবন বটুতা হাবুঙৰ মাজেৰেই চীন দেশলৈ যোৱা আৰু 1344 খ্ৰীষ্টাব্দত ঘূৰি অহাৰ তথ্য চফৰনামা গ্ৰন্থত উল্লেখ আছে। হাবুঙৰ গৌৰৱোজ্জ্বল ইতিহাসৰ জীয়া সাক্ষী হৈ আজিও থিয় দি আছে গৰখীয়া দৌল, ঘুগুহা দৌল, মণিপুৰী থান, হাৰহি দেৱালয়, বাসুদেৱ থান নৰুৱা সত্ৰ, গৰখীয়া থান, পদুমণি থান, গোপালপুৰ সত্ৰ, গোবিন্দপুৰ সত্ৰ, ঘাৰমৰা সত্ৰ। 1530 খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য পতনৰ পিছত আহোম স্বৰ্গদেউসকলৰ শাসনাধীন হয় হাবুং। 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছতো পুৰন্দৰ সিংহই ব্ৰিটিছৰ কৰতলীয়া শাসক হিচাপে শাসন কাৰ্য চলাই যায়। হাবুঙত ব্ৰিটিছ কোম্পানী চৰকাৰৰ প্ৰত্যক্ষ শাসন ব্যৱস্থা প্ৰৱৰ্তন হয় 1838 চনৰ 16 ছেপ্টেম্বৰত। বগা চাহাবৰ কাপ মৈলামত জিলিকি উঠিল এই ভূখণ্ডৰ এটি নতুন নাম ঢকুৱাখনা। ঢকুৱাখনা এই নামটোৰ উৎপত্তি সম্পৰ্কত আজিও কোনো সুনিৰ্দিষ্ট লিখিত তথ্য উদ্ধাৰ হোৱা নাই। ই.টি. ডেল্টন চাহাবৰ 1853 চনৰ ৰিপৰ্টত ঢকুৱাখনা নামটো ব্যৱহাৰ কৰাৰ তথ্যহে পোৱা গৈছে। বৰ্তমানৰ ঢকুৱাখনা নগৰৰ কেন্দ্ৰস্থলৰ পৰা 4 কিলোমিটাৰ পূবে অৱস্থিত চাৰিকৰীয়া আৰু কৰহা সংযোগী ঢকুৱাখনা জানৰ পৰাই এই ভূখণ্ডৰ নামটো ঢকুৱাখনা হোৱাৰ এক জনশ্ৰুতিকেই গ্ৰহণ কৰি অহা হৈছে। ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰক 28টা মৌজাত ভাগ কৰি ব্ৰিটিছ চৰকাৰে গঠন কৰা অবিভক্ত লখিমপুৰ জিলাত ঢকুৱাখনাই লাভ কৰিলে এক গুৰুত্বপূৰ্ণ মৌজাৰ স্বীকৃতি। স্থাপন হ'ল ঢকুৱাখনা আৰক্ষী চকী। এই আৰক্ষী চকীকেই 1856 চনত থানালৈ উন্নীত কৰে ব্ৰিটিছ চৰকাৰে। স্থাপন কৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ডাকঘৰ, বন বিভাগৰ কাৰ্যালয়, ডাক বঙলা, এটি ৰখা ঘৰ। আধুনিক শিক্ষাৰ বন্তি গছি উজ্বলি উঠে 1853 চনত ঢকুৱাখনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ জৰিয়তে। প্ৰথমে বঙলা মাধ্যমৰ বিদ্যালয় ৰূপে স্থাপন কৰা এই বিদ্যালয়খনিকে 1872 চনত মজলীয়া বিদ্যালয়লৈ উন্নীত কৰা হয়। ভদ্ৰলোকৰ পুৰণি বাসস্থান হিচাপে খ্যাত ঢকুৱাখনাত আনুষ্ঠানিক শিক্ষাই
অতি ক্ষিপ্ৰতাৰে প্ৰসাৰতা লাভ কৰে। স্থাপন হয় 6 নম্বৰ জালবাৰী প্ৰাথমিক বিদ্যালয়, 12 নম্বৰ হাৰহি প্ৰাথমিক বিদ্যালয়, 13 নম্বৰ বান্টু জালবাৰী প্ৰাথমিক বিদ্যালয়, 15 নম্বৰ লামু দেউলীয়া প্ৰাথমিক বিদ্যালয়, 31 নম্বৰ কপহুৱা প্ৰাথমিক বিদ্যালয়, 41 নম্বৰ ঘাহিগাঁও প্ৰাথমিক বিদ্যালয়, 52 নম্বৰ গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয় আদি প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান। 1912 চনত ঘিলামৰাৰ ঘাহিগাঁৱত প্ৰতিষ্ঠা হয় প্ৰথমখন স্ত্ৰী শিক্ষাৰ প্ৰাথমিক বিদ্যালয়। শিক্ষাৰ প্ৰসাৰ আৰু প্ৰশাসনিক দিশৰ গুৰুত্বই ঢকুৱাখানাৰ সমাজ জীৱনলৈও কঢ়িয়াই আনিলে নৱজীৱনৰ আৱাহনী মন্ত্ৰ। 1921 চন ঢকুৱাখানাৰ আকাশ বতাহতো প্ৰতিধ্বনিত হ'ল দেশব্যাপী আৰম্ভ হোৱা স্বাধীনতা আন্দোলনৰ প্ৰতিধ্বনি। আধুনিক ঢকুৱাখানা গঢ়াৰ অন্যতম খনিকৰ জনসেৱক চন্দ্ৰশেখৰ দাস, ধনপুৰ হাজৰিকা, কেশৱ চন্দ্ৰ গগৈ, ৰূপনাথ গগৈ, গণনাথ গোহাঁই, দ্বাৰিকানাথ ফুকন, কুলপ্ৰসাদ গোস্বামী, আনন্দ চন্দ্ৰ দত্ত, পূৰ্ণকান্ত ভৰালী, ডম্বৰুধৰ চেতিয়া আদি স্বাধীনতাকামী মহান ব্যক্তিৰ নেতৃত্বত ঢকুৱাখানাবাসীয়েও যোগ দিলে স্বাধীনতা সংগ্ৰামত। স্বাধীনতা আন্দোলনক আগুৱাই নিয়াৰ সমান্তৰালভাৱে গঢ়ি গ'ল এখন আধুনিক সমাজৰ বুনিয়াদ স্বৰূপ নামঘৰ, নাটঘৰ, বিদ্যালয়। 1936 চনত স্থাপিত হয় ঢকুৱাখানা বালিকা মজলীয়া বিদ্যালয়। সেই একেটা বছৰতে স্থাপন কৰা হয় উচ্চ শিক্ষাৰ প্ৰথম দুটি অনুষ্ঠান ঢকুৱাখানা উচ্চ ইংৰাজী বিদ্যালয় আৰু সদৌ অসম মিৰি উচ্চ ইংৰাজী বিদ্যালয়। স্বাধীন ভাৰতবৰ্ষত 1952 আৰু 57 চনৰ সাধাৰণ নিৰ্বাচনত ঢকুৱাখানা 86 নম্বৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। 1962 চনত অনুষ্ঠিত অসম বিধানসভাৰ তৃতীয় সাধাৰণ নিৰ্বাচনতহে ঢকুৱাখানাই এটা বিধানসভা সমষ্টিৰ মৰ্যাদা লাভ কৰে। উত্তৰ লখিমপুৰ আৰু ধেমাজি মহকুমাক লৈ 1971 চনত গঠন হোৱা লখিমপুৰ জিলাত ঢকুৱাখানাক ধেমাজি মহকুমাৰ অন্তৰ্ভুক্ত কৰা হয়। 1989 চনত ঢকুৱাখানা ৰাজহ চক্ৰ আৰু সোৱণশিৰি ৰাজহ চক্ৰক লৈ গঠন হয় ঢকুৱাখানা মহকুমাৰ। 27 ডিগ্ৰী 12 মিনিট উত্তৰ অক্ষাংশ আৰু 94 ডিগ্ৰী 29 মিনিট পূব দ্ৰাঘিমাংশত সমুদ্ৰ পৃষ্ঠৰ পৰা 90 মিটাৰ উচ্চতাত অৱস্থিত ঢকুৱাখানা। মিশ্ৰিত জনগাঁথনিয়ে প্ৰদান কৰা লোকসংস্কৃতিৰ মেটমৰা ভঁৰাল বুকুত সাৱটি ঢকুৱাখানা আজিও অনন্য ৰূপৰ গৰাকী। মিচিং দেউৰী, সোণোৱাল কছাৰী, কোঁচ কলিতা, ফুট কৈৱত্য, আহোম মটক, চুতীয়া ব্ৰাহ্মণ মৰিয়া, নেপালী আদিবাসী, যোগী মাৰোৱাৰী, বঙালী বিহাৰী আদি সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ মিলনভূমি। ঢকুৱাখানা মহকুমাৰ জনসংখ্যাৰ এক বৃহৎ অংশই হ'ল মিচিংসকল। সোৱণশিৰি, বৰলুইত, চাৰিকৰীয়াৰ পাৰে পাৰে বসবাস কৰা, নিজকে দৈপলৰ সন্তান বুলি বিশ্বাস কৰা মিচিংসকলে ঐনিতমৰ একেটি সুৰেৰে সকলোকে বান্ধি ৰাখিছে। কেৰেপ মিচিং সমাজৰ এবিধ পৰম্পৰাগত ক্ৰিয়া। বৰষুণৰ কামনাৰে বৰুণ দেৱতাক সন্তুষ্ট কৰিবৰ বাবে এই ক্ৰিয়াৰ আয়োজন কৰে। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা কৃষিভিত্তিক উৎসৱ আলি আয়েৰ লিগাং মিচিং সমাজৰ প্ৰধান লোক উৎসৱ।
পুৰুষ প্ৰধান সমাজৰ অংশীদাৰ হৈও স্বনিৰ্ভৰশীল জীৱনত অভ্যস্ত মিচিং তিৰোতাসকল প্ৰত্যেকেই একোগৰাকী পাকৈত শিপিনী। মহকুমাটোৰ দক্ষিণ পশ্চিম দিশত চাৰিকৰীয়া কহাৰ সংগমস্থলীৰ পাৰতে থকা চেলাজান কছাৰী গাঁও, তাৰ পৰা পূবলৈ বৰষুটি, কৰৈগুৰি, কেঁকুৰি কছাৰী, মাহনীবাৰী আদি গাঁওসমূহত সোণোৱাল কছাৰীসকলে স্বকীয় কৃষ্টি সংস্কৃতি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি যুগ যুগ ধৰি বসবাস কৰি আহিছে। সোণোৱালসকলৰ বহুৱা নৃত্য অসমীয়া লোকসংস্কৃতিৰ এটা অতি প্ৰাচীন আকৰ্ষণীয় লোকসম্পদ। গজাই গৰু ঢাকনি মনাই গৰু চাকনি আপুনি ওলাখত খাইছে ওলাখত ফুৰিছে দিন খাই দিন দেখিছে ৰাতি খাই ৰাতি দেখিছে আপুনি য'তে আছে তাৰ পৰা আশীৰ্বাদ কৰক চাই বুজি জীৱ উদ্ধাৰ কৰক। মহকুমাটোৰ দক্ষিণ সীমনাত খেৰকটা নদীৰ পাৰত প্ৰকৃতিৰ অকৃপণ স্নেহত বান্ধ খাই আছে বালিদেউৰী গাঁও। ঢকুৱাখানা মহকুমাত অন্তৰ্ভুক্ত একমাত্ৰ দেউৰী জনগোষ্ঠীৰ বাসস্থান। স্বভাৱতেই শান্তিপ্ৰিয় পৰিষ্কাৰ পৰিচ্ছন্ন দেউৰীসকল সামাজিক সাংস্কৃতিক শৈক্ষিক দিশতো যথেষ্ট আগবঢ়া। অসমৰ এগৰাকী আগশাৰীৰ গৱেষক অধ্যাপক ডক্টৰ ৰামপ্ৰসাদ দেউৰী, বিশিষ্ট চিকিৎসক ডাক্তৰ মহৎচন্দ্ৰ দেউৰী এইখন গাঁৱৰে কৃতি সন্তান। স্বকীয় কৃষ্টি পৰম্পৰাক জীয়াই ৰাখি সময়ৰ সতে খোজত খোজ মিলাই আগবঢ়া বালিদেউৰী গাঁও ঢকুৱাখনাৰ এটুকুৰা উজ্জ্বল ৰতন।
মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল ঢকুৱাখনাৰ গ্ৰামীণ অৰ্থনীতি। কৃষিকৰ্ম প্ৰক্ৰিয়াটো বৰ্তমানলৈকে প্ৰাকৃতিক আৰু পৰম্পৰাগত ৰূপতে আছে। ব্ৰহ্মপুত্ৰ সোৱণশিৰ বানত বিধৌত ঢকুৱাখনাৰ সাৰুৱা কৃষিভূমিত আহু, শালি আৰু বাও ধান প্ৰচুৰ পৰিমাণে উৎপাদন হয়। নৈপৰীয়া বালিচহীয়া মাটিত আলু, ৰঙালাও, নহৰু, থলুৱা জাতৰ অন্যান্য শাক-পাচলি, বিভিন্ন প্ৰজাতিৰ মাহজাতীয় শস্যৰ উৎপাদনো ভালেই হয়। ব্ৰিটিছে স্থাপন কৰা মধুপুৰ চাহ বাগিচাৰ গইনালৈয়ে বৰ্তমানৰ শিক্ষিত যুৱচামে ধেনুখনা, ঘাৰমৰা, শিলামৰা আৰু সোৱণশিৰিৰ পাৰৰ ওখ ঠাইসমূহত ক্ষুদ্ৰ চাহ বাগিচা কিছু গঢ়ি তুলিছে। নৱেম্বৰ মাহৰ পিছৰ পৰাই ঢকুৱাখনা মহকুমা হৈ পৰে সৰিয়হ ফুলৰ এক সুবিশাল হালধীয়া উপত্যকা। কেৱল সৰিয়হৰ তেলক কেন্দ্ৰ কৰিয়েই ঢকুৱাখনাতে গুৰু উদ্যোগ গঢ় লৈ উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে। ঢকুৱাখনাৰ মাটিকালিৰ পৰিমাণৰ বিপৰীতে নদ-নদী, জান-বিল, জলাশয়ৰ ঘনত্ব বেছি। অতীজৰে পৰা এই জলাশয়সমূহ থলুৱা মাছ বিচৰণৰ আদৰ্শ এলেকা হিচাপে চিহ্নিত হৈ আহিছে। চেঙা চেঙেলী, গৰৈ শাল, শ'ল, কাৱৈ পুঠি খলিহনা, শিঙি মাগুৰ, চন্দা বামি, তোৰা কুচিয়া, ককিলা শিঙৰা, আৰি গাগল, এলেং পাভ, কুঁহি মালি আদি বিলুপ্তিৰ দিশত আগবঢ়া থলুৱা প্ৰজাতিৰ মাছে ঢকুৱাখনাৰ জৈৱ বৈচিত্ৰতা আৰু অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে। ঢকুৱাখনীয়াৰ সৌভাগ্য স্বাভিমানৰ প্ৰতীকস্বৰূপ মুগা শিল্প। প্ৰকৃতিয়ে অকৃপণ হাতেৰে দিয়া আশীৰ্বাদক সভক্তিৰে গ্ৰহণ কৰি ঢকুৱাখনাৰ মুগাপালকসকলে অতি নিষ্ঠা, দক্ষতা আৰু একাগ্ৰতাৰে মুগা পালন কৰি ৰাজ্যখনৰ ভিতৰতে মুগা উৎপাদনত আগস্থান দখল কৰি আহিছে। অৰ্থনৈতিক দিশৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 1961 চনতে স্থাপন কৰিছিল মুগা সঁচ উন্নয়ন প্ৰকল্প। 1962 চনত মুগা গৱেষণা উপকেন্দ্ৰ, জালভাৰী, পেৰাভাৰী, গোবিন্দপুৰ, মুগা এৰী, নুনী পলু পালনৰ বাবে খাদ্যবৃক্ষ সংৰক্ষণ কেন্দ্ৰ আৰু ভূমা কলাবাৰীত সমূহীয়া নুনী পাম্প স্থাপন কৰিছিল 1974 চনত। 2009 চন ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত ঘিলামৰা উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত স্থাপন কৰা হয় মহকুমাটোৰ একমাত্ৰ মুগাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমবায় ভিত্তিক প্ৰতিষ্ঠান চেৰিফুল। অংশীদাৰসকলে নিজা নিজা চুমনিত উৎপাদন কৰা মুগাৰ পৰা স্থানীয় শিপিনীসকলেই আধুনিক প্ৰযুক্তিৰে সূতা কাটি কাপোৰ বৈ ৰাজ্যৰ বাহিৰৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, যিয়ে ঢকুৱাখনাৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনলৈও এক সোণোৱালী সম্ভাৱনা কঢ়িয়াই আনিছে। বৰ্তমানে বিশাল ঘন অৰণ্য বা বৰ্ষাৰণ্য নাথাকিলেও ঢকুৱাখনাৰ শতকৰা 25-30 ভাগ ভূমি গছ-গছনিৰে ভৰি আছে। অনেক প্ৰজাতিৰ সুকাঠি গছ, বাঁহ বেত, নল খাগৰি, ইকৰা বিৰিণা, খেৰ তৰা, পাতিদৈ ঢেকীয়ালতা, বৰহমথুৰি জেতুলী পকা আৰু অনেক ঔষধি উদ্ভিদ, নানা বৰণৰ বনৰীয়া ফুল-লতাৰে সুশোভিত হৈ আছে প্ৰকৃতিৰ নুমলীজি ঢকুৱাখনা।
বৃহৎ আকাৰৰ বনৰীয়া জন্তু নাথাকিলেও বিভিন্ন প্ৰজাতিৰ পহু, বান্দৰ, শিয়াল, নেউল, গুই, বনবুন্দা, সাপ, বেং, কাছ আদিৰ নিৰাপদ আশ্ৰয়স্থল ঢকুৱাখনাৰ বনাঞ্চল। সোৱণশিৰিৰ পাৰৰ পৰা বাসুদেৱ স্থানলৈকে এক বিশাল এলেকা বৰ্তমানে হৈ পৰিছে থলুৱা আৰু অতিথি পক্ষীৰ আদৰ্শ বাসস্থান। পক্ষীকুলৰ বাবে আশ্ৰয় আৰু খাদ্যৰ এক বিশাল সম্ভাৰ থকা বাবেই বৰদৈবাম বিলমুখে লাভ কৰিছে অসমৰ দ্বিতীয়খন পক্ষী উদ্যানৰ স্বীকৃতি। ঢকুৱাখানাৰ সদৰতে থকা প্ৰস্তাৱিত পক্ষী উদ্যান কুঁৱাবাৰী দলনি শীতকালত অতিথি চৰাইৰ কলকাকলিৰে মুখৰিত হৈ থাকে। বৈচিত্ৰ্যময় প্ৰাকৃতিক পৰিৱেশৰ বাবেই ঢকুৱাখানা মহকুমা আজি হৈ পৰিছে পৰিৱেশ পৰ্যটনৰ এক আকৰ্ষণীয় স্থান। ঢকুৱাখানাৰ জলবায়ু নাতিশীতোষ্ণ। গড় বৃষ্টিপাত ৩৩৫ চেণ্টিমিটাৰ, উষ্ণতা ন্যূনতম ১৫ ডিগ্ৰী আৰু সৰ্বোচ্চ ৩৮ ডিগ্ৰী চেলছিয়াছ। প্ৰকৃতিয়ে যিদৰে অকৃপণ হাতেৰে ঢকুৱাখানাক গঢ় দিছে তাৰ বিপৰীতে বহু আঘাতো হানিছে। ১৯৫০ চনৰ বৰভূমিকম্প আৰু ১৯৬২, ৮৮, ৯৬, ৯৮, ২০০২ চনৰ পৰা ৮ চনলৈকে লেঠাৰি নিচিগাকৈ হোৱা ভয়াৱহ বানপানীয়ে ঢকুৱাখানাৰ সামগ্ৰিক বিকাশকে স্তব্ধ কৰি দিলে, যাৰ ফলত যোগাযোগৰ ক্ষেত্ৰত ঢকুৱাখানা আজিও বহু পিছ পৰি ৰ'ল। ঢকুৱাখানাৰ ৰক্ষা কৱচস্বৰূপ মাতমৰা মথাউৰিৰ ৫ কিলোমিটাৰ অংশ অত্যাধুনিক জিঅ' টিউব পদ্ধতিৰে নিৰ্মাণ কৰাৰ ফলত অতি সম্প্ৰতি ঢকুৱাখনীয়া ৰাইজে বানৰ কবলৰ পৰা সকাহ পাইছে যদিও মথাউৰিৰ পূব আৰু পশ্চিমৰ বাকী অংশত ঘটি থকা প্ৰবল গৰাখহনীয়াৰ বাবে ঢকুৱাখনা আজিও শংকামুক্ত নহয়। ধৰ্মীয় সহিষ্ণুতা আৰু উদাৰতা ঢকুৱাখানাৰ চহা গ্ৰাম্য সমাজৰ ভূষণস্বৰূপ। ঐতিহাসিক দৌল দেৱালয়সমূহত পৰম্পৰাগত ৰীতি নীতি, নিজস্ব বিধি বিধানেৰে ধৰ্মীয় কাম কাজ পৰিচালিত হৈ আহিছে। যিকেইটা ধৰ্মীয় অনুষ্ঠানে সম্প্ৰতি উৎসৱৰ ৰূপ পাইছে সেইসমূহত সকলো ধৰ্মৰ মানুহৰ সমূহীয়া উপস্থিতি আৰু অংশগ্ৰহণ মন কৰিবলগীয়া। গৰখীয়া দৌলৰ গৰখীয়া সবাহ, হাৰহি দেৱালয়ৰ দুৰ্গা পূজা, বাসুদেৱ থান নৰুৱা সত্ৰৰ দৌল উৎসৱ, শিৱৰাত্ৰি আদিয়ে বৰ্তমান সাৰ্বজনীন ধৰ্মীয় উৎসৱৰ ৰূপ লাভ কৰিছে। ঢকুৱাখানা নগৰৰ মাজমজিয়াতে থকা দিগম্বৰ জৈন মন্দিৰটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰৰে প্ৰাচীনতম জৈন মন্দিৰ ৰূপে জনা যায়। মন্দিৰটো ১৭৯৬ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। ১৯২০ চনত ঢকুৱাখানাৰ মানিকপুৰত স্থাপন হৈ মহকুমাটোৰ ভিতৰতে ইছলাম ধৰ্মাৱলম্বীসকলৰ একমাত্ৰ ধৰ্মীয় অনুষ্ঠান ঢকুৱাখানা জামে মছজিদ। ঢকুৱাখানা মহকুমাত বসবাস কৰা কৈবত্ৰ সম্প্ৰদায়ৰ এক গুৰু সংখ্যকে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰৱৰ্তন কৰা মায়ামৰা ধৰ্মৰ ধৰ্মীয় পন্থাৰে ধৰ্ম চৰ্চা আৰু সমাজ পৰিচালনা কৰি আহিছে। মায়ামৰা সমাজত গায়ন জোৰাৰ স্থান গুৰুত্বপূৰ্ণ। গায়ন জোৰাই উচ্চ কীৰ্তন পৰিৱেশনেৰে তাল, মান, লয়, লাগ, নৃত্য গীত আৰু মৃদংগৰ ধ্বনিৰে ভক্তিৰসৰ নিজৰা বোৱায়।
বৰ্তমানৰ মিচিং সমাজত প্ৰচলিত ধৰ্মীয় ৰীতি নীতিসমূহ আদিম ধৰ্মীয় বিশ্বাস আৰু ভৈয়ামৰ হিন্দু মহাপুৰুষীয়া ধৰ্ম বিশ্বাসৰ সংমিশ্ৰিত ৰূপ বুলি ধৰিব পাৰি। অপদেৱতা আৰু উপৰিপুৰুষৰ সন্তুষ্টিৰ বাবে পূজা পাতল বলি বিধানৰ পৰম্পৰা যিদৰে ধৰি ৰাখিছে, ঠিক তাৰ লগতে মহাপুৰুষীয়া ধৰ্মৰ কিছু আচৰণো পালন কৰি আহিছে। শাক্ত ধৰ্মাৱলম্বী দেউৰীসকলৰ এক বৃহৎ সংখ্যক পৰিয়ালে বৰ্তমান একশৰণ নাম ধৰ্ম গ্ৰহণ কৰি গুৰুজনাৰ নীতি আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈছে। বৰ্তমানৰ ঢকুৱাখনাৰ ধৰ্ম সংস্কৃতি আৰু সমাজ জীৱনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰভাৱ অপৰিসীম। শতাধিক প্ৰাথমিক গঠনেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখা এটি সবল গতিশীল ধৰ্মীয় অনুষ্ঠান। মহকুমাটোৰ সদৰস্থানতে কৃষ্টি বিকাশ গৱেষণা কেন্দ্ৰ আৰু জিলা নামঘৰ প্ৰতিষ্ঠাৰ হোৱাৰে পৰা ঢকুৱাখনাত বৈষ্ণৱ আন্দোলনেও এক নতুন গতি লাভ কৰিলে। একশৰণ নাম ধৰ্ম প্ৰচাৰেৰে ভক্তি আন্দোলনৰ সমান্তৰালভাৱে গা কৰি উঠিল শংকৰী কৃষ্টি সংস্কৃতিৰ চৰ্চা আৰু বিকাশৰ এক সাংস্কৃতিক আন্দোলন, যাৰ প্ৰভাৱত এক সুৰ তাল ছন্দত
সকলোটি বান্ধ খাই পৰিছে। ঢকুৱাখনীয়াৰ পাণৰ স্পন্দনস্বৰূপ ফাট বিহু বাপতি সাহোন ৰঙালী বিহুটিৰে এক আঞ্চলিক ৰূপ। মুকলি বিহুৰ পৰম্পৰাক ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে ফাট বিহু আজি অসমৰ লোকসংস্কৃতিৰ পথাৰত অনন্য ৰূপত উজ্বলি উঠিছে। ফাট বিহুৰ বাৰ্ষিক মুখপত্ৰ বিহুৱানে ফাট বিহুক মহীয়ান কৰাই নহয়, সমৃদ্ধ কৰিছে ঢকুৱাখানাৰ সাহিত্য আৰু বৌদ্ধিক জগতখনক। ঢকুৱাখানা মহকুমাৰ কেন্দ্ৰস্থলৰ 1378 বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি 4টা ৱাৰ্ডক লৈ ঢকুৱাখানা নগৰ সমিতি গঠন হয় 2003 চনৰ 4 ডিচেম্বৰ তাৰিখে। চৰকাৰী উদ্যোগতকৈ জনসাধাৰণৰ আৰ্থিক কায়িক বৰঙণিকে সম্বল হিচাপে লৈ যোগাযোগৰ ক্ষেত্ৰত কলীয়া পানী হিচাপে কুখ্যাতি থকা ঢকুৱাখানাত এক সুস্থ সবল সাংস্কৃতিক বৌদ্ধিক পৰিমণ্ডল গঢ় দিয়াৰ বাবে অশেষ ত্যাগ স্বীকাৰ কৰিছিল স্বনামধন্য এমুঠি ব্যক্তিয়ে। 1961 চনত ঘিলামৰাত প্ৰতিষ্ঠা হয় উত্তৰ পাৰৰ উজনি অংশৰ প্ৰথমটো উচ্চ শিক্ষাৰ অনুষ্ঠান নৰ্থ বেংক কলেজ। 1966 চনত স্থাপিত হয় ঢকুৱাখানা মহাবিদ্যালয়। বৰ্তমান মহকুমাটোত বিভিন্ন পৰ্যায়ৰ 11খন মহাবিদ্যালয়, এখন নৰ্মাল স্কুল, এখন স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ে উচ্চ শিক্ষাৰ পোহৰ বিলাইছে। চৰকাৰী খণ্ডৰ লগতে বেচৰকাৰী খণ্ডতো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে গঢ় লৈ উঠিছে বহুতো শিক্ষানুষ্ঠান। মহকুমাটোত মাদ্ৰাছা শিক্ষাৰ অনুষ্ঠান আছে এখন। সাহিত্য সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰতো ঢকুৱাখানা মহকুমাৰ এক চহকী পৰম্পৰা আছে। এই ঢকুৱাখানাতেই জন্ম পাপৰি কবি গণেশ গগৈৰ। চহা কবি সৰ্বেশ্বৰ জালভাৰী ফুকনে 1940 চনতে প্ৰকাশ কৰি উলিয়াইছিল কবিতা পুথি কুঁহিপাতৰ সম্ভাষণ, বান্ধৈ টোপোলা, প্ৰিয়া স্মৃতি, প্ৰেম গংগাৰ জল, ৰথৰ চকৰি ঘূৰে, মই শিল্পী নাঙলৰ, সোণৰ পাহাৰ ৰূপৰ টিলা, জাঙুল তেখেতৰ প্ৰকাশিত কাব্যপুথি। চাৰিকৰীয়াৰ পাৰৰ কবি শিৱপ্ৰসাদ গগৈ, লুইত পৰিয়া কবি ইন্দ্ৰেশ্বৰ পেগু, মোহন লাগাছু, সোৱণশিৰিৰ পাৰৰ কবি যোগেন টাইট, এইসকলৰ লগতে জয়চন্দ্ৰ হাজৰিকা, হেমচন্দ্ৰ দত্ত, মৌচুমী গগৈ হাতীবৰুৱা, জিতু চমুৱা, জ্যোতি নীলিমা গগৈ, জয়শ্ৰী বুঢ়াগোহাঁই, মিলন কুমাৰ গগৈ, ৰাজীৱ তামুলী আদি বহুকেইগৰাকী নবীন প্ৰবীণ কবিয়ে অসমৰ কাব্য জগতত খোপনি পুতিছে। শিমলু সাগৰৰ কবি সৌৰভ শইকীয়া, সোণালী গলৰ পিছলোৱা কবি কুশল দত্ত,
সাম্প্ৰতিক অসমীয়া কাব্য জগতৰ দুগৰাকী সুপ্ৰতিষ্ঠিত আৰু প্ৰতিশ্ৰুতি সম্পন্ন কবি। গদ্য সাহিত্যৰ জগতখনলৈও ঢকুৱাখানাৰ বৰঙণি অপৰিসীম। ঢকুৱাখানাৰ প্ৰথমগৰাকী সাংবাদিক জনসেৱক চন্দ্ৰশেখৰ দাসে স্বাধীনতাৰ পূৰ্বেই ৰচনা কৰি গৈছিল বিশ্ব মানৱতা আৰু বিজ্ঞান আৰু বাস্তৱতা নামৰ দুখন অমূল্য প্ৰবন্ধ পুথি। 1956 চনতে সোণাৰাম পায়েঙে ৰচনা কৰিছিল মিৰি জাতিৰ বুৰঞ্জী আৰু মিৰি দোৱান। সূৰ্যকান্ত খনিকৰে ৰচনা কৰিছিল ভাৰতৰ মুক্তি সংগ্ৰাম আৰু চুতীয়া জাতিৰ বুৰঞ্জী। তোষেশ্বৰ চেতিয়া চিৰদিন সমাজৰ শোষিত শ্ৰেণীৰ পক্ষত থাকি প্ৰতিবাদী ভাৱনাৰে অজস্ৰ লিখনিৰে ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱাই নহয়, অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত সমাজ জীৱনৰ প্ৰতিটো দিশতে সতৰ্ক প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই গ'ল। গল্প, উপন্যাস, কবিতা, অসংখ্য প্ৰবন্ধ আদিৰ লগতে কবিতাত বিপ্লৱী ধাৰা, বিপ্লৱী শিল্পতত্ত্বৰ আভাস, সমাজ, ৰাষ্ট্ৰ আৰু বিপ্লৱ, বিশ্বৰ প্ৰগতিশীল সাহিত্যৰ ৰূপৰেখা আদি বহু মূল্যৱান গ্ৰন্থ তেখেতে ৰচনা কৰি গৈছে। সাঁচতীয়া ধন ভাঙি গ্ৰন্থ প্ৰকাশ, সম্পাদনা আৰু বাটকুৰি বাই নিজ হাতেৰে বিতৰণ কৰি ফুৰা এগৰাকী নমস্য ব্যক্তি আছিল যতীন্দ্ৰ কুমাৰ বৰুৱা। শুকান ঢকুৱাৰ বুকুতো যিগৰাকীয়ে ৰচিছিল মহাজীৱনৰ স্তুতি মালিতা। গৱেষক, নিবন্ধকাৰ, কবি ডক্টৰ বসন্ত কুমাৰ দলে, ইতিহাসবিদ ডক্টৰ নিত্যানন্দ গগৈ, ঔপন্যাসিক, কবি, নাট্যকাৰ, সেউজীয়া অৰুণাচলৰ 3টা খণ্ড ৰচনা কৰা ৰামচন্দ্ৰ চুতীয়াৰ জন্মও এই ঢকুৱাখনাতেই। ডক্টৰ অখিল ৰঞ্জন দত্ত, জ্যোৎস্না বৰুৱা, বলোৰাম দলে, দোলেন চমুৱা, নন্দ চুতীয়া, ৰাজীৱ বৰুৱা, গায়ত্ৰী দলে আদি নবীনচাম লেখকৰ বিভিন্ন বিষয়ক প্ৰবন্ধৰাজি বিভিন্ন বাতৰি কাকত আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। গল্পকাৰ ৰজনী বৰুৱা, জিনু কোঁৱৰ গগৈ, ঔপন্যাসিক মৃদুল সন্দিকৈ, নিবেদিতা লাগাছুৰ স্বকীয় ৰচনাশৈলীয়ে পাঠক সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সাংবাদিক শৈলেন বৰুৱাই চাৰিকৰীয়াৰ অভিযান আৰু সোৱণশিৰিৰ অভিযান গ্ৰন্থ দুখনেৰে অসমীয়া সাহিত্য জগতত নদীকেন্দ্ৰিক সাহিত্য সৃষ্টিৰ এক নতুন পথৰ সংকেত দিছে। ঊনৈছশ 99 চনত ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি প্ৰতিষ্ঠা হোৱাৰে পৰা মহিলাসকলে সংগঠিতভাৱে সাহিত্য সাধনাৰ এক সুস্থ পৰিৱেশ গঢ় দিয়াত ব্ৰতী হৈ আহিছে। আবেলি হাতলৈ আহিছে মাছমৰীয়াৰ যি চপাকলি, চাৰিকৰীয়াৰ ন পানী তুলি ৰ'দ হালধিৰ মন, কলহৰ কাণে পানী ঢালি বৰষুণে ধুৱাই, মাটিৰ গোন্ধত মুগ্ধ মাতাল মানুহ। কনিষ্ঠসকলৰ সস্নেহ দাবী আৰু সহযোগত বিদ্যাৱতী গগৈ, সোণপাহী দাসৰ দৰে বয়োজ্যেষ্ঠা সদস্যাসকলেও হাতৰ কলমটো আজিলৈকে ধৰি ৰাখিছে। সাহিত্য আৰু সংস্কৃতিৰ উন্নতি কল্পে চিন্তা কৰি ঢকুৱাখনাৰ বিভিন্ন দিশৰ ওপৰত গৱেষণালব্ধ গ্ৰন্থ প্ৰণয়ন কৰা ডক্টৰ জিতৰাম কলিতা, ডিম্বেশ্বৰ গগৈ, সৰ্বেশ্বৰ সুত বৰুৱাৰ লগতে ঢকুৱাখনাক লৈ সদায়ে সৰব হৈ থকা জগদীশ গগৈ, অমীয় কুমাৰ সন্দিকৈ, ভূধৰ দাস, চেনিৰাম বৰুৱা, ডক্টৰ কেশৱ হাজৰিকা, থানেশ্বৰ বৰা, ছবিলাল জৈন, মানৱজ্যোতি হাজৰিকা, পক্ষীবিদ দেৱজিৎ ফুকন, পৰিৱেশকৰ্মী ডক্টৰ অমল চন্দ্ৰ দত্ত আদি লেখকসকলে লিখনিৰ জৰিয়তে ঢকুৱাখনাৰ সাহিত্য তথা সমাজ জীৱনলৈ
গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। ৰজা-ৰাণীৰ সাধু শুনাৰ দিনতে শুনিছিলোঁ এটি সাধু, গৰখীয়াৰ সাধু। চাৰিকৰীয়াৰ বুকুত বৰশী বাই ফুৰা, মহখুলি চাপৰিত গৰু চৰোৱা বাপুকণৰ সাধু। শিৰীষৰ ছায়াৰ দৰে আৱৰি আছে আপুনি, শিৰীষৰ ছায়াৰ দৰে আৱৰি আছে আপুনি। আপুনি অহাৰ বাতৰি পালে চাৰিকৰীয়াত উজান উঠে। আঘোণি আঘোণি গোন্ধ এটি উজাই আহি পাৰতে ৰয়। আপোনাৰ শেষ নোহোৱা শব্দৰ যাত্ৰা, নিঃশব্দে নীৰৱে আঁতৰে সৃষ্টিৰ বাধা। যন্ত্ৰণাত ফেকুৰি উঠা জীৱনবোৰে হাঁহিবলৈ শিকিছে আপোনাৰ এচি কটা মৰমৰ বাবেই। হে প্ৰাজ্ঞ, জন্মৰ সাৰ্থকতাৰে আপোনাৰ জীৱন সমৃদ্ধ। দামোদৰ আটাই শ্যামন্তশৰণ নাটেৰে অংকীয়া নাট ৰচনা আৰু অভিনয় কৰাৰ যি সত্ৰীয়া পৰম্পৰাৰ সূচনা কৰিলে, তাৰ আধাৰতে আজিও ঢকুৱাখানাৰ প্ৰতিখন গাঁৱৰ গঞাই বছেৰেকীয়া বৰসবাহ ভাগিৰ সৈতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰাৰ পৰম্পৰা অটুট ৰাখিছে। অন্য এটি প্ৰাচীন লোকনাট্য পৰম্পৰা ৰাসলীলাৰ চৰ্চা প্ৰথম অৱস্থাত গোপালপুৰ সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল যদিও 1954 চনত ঘিলামৰা ঘাঁহি গাঁৱত সাৰ্বজনীন ৰূপত ৰাসলীলা মহোৎসৱৰ শুভাৰম্ভ ঘটে। বৰ্তমানে মহকুমাটোৰ 20খনৰো অধিক মঞ্চত নন্দদুলাল নাটখনিৰ আধাৰতে ৰাস মঞ্চায়ন কৰা হয়। 3-4খন মঞ্চত ৰাসলীলা অভিনয় হয় মিচিং ভাষাত। ঊনৈছশ 21 চনত ঢকুৱাখানা নাট্য মন্দিৰ স্থাপনৰ পিছতে ঢকুৱাখানাত আধুনিক নাট্য আন্দোলনে গা কৰি উঠে। 20খনতকৈ অধিক অনাটাৰ আৰু মঞ্চনাট লিখি দীৰ্ঘ সময়ৰ বাবে ঢকুৱাখানাৰ নাট্য আন্দোলনৰ গুৰি ধৰিছিল শিক্ষাবিদ ডক্টৰ চন্দ্ৰধৰ চমুৱাই। তেখেতৰ পুৰাভেটিত নতুন ঘৰ অনাটাৰ নাটখনিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পৰৱৰ্তী সময়ত অমীয় কুমাৰ সন্দিকৈ, নন্দ চুতীয়া, নৱজ্যোতি দাসে নাট্যকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। বৰ্তমানে সুকুমাৰ ফুকন, অসীম বৰুৱা, গৌৰৱ বৰুৱা, ক্ষীৰোদ নেওগ এইসকল নবীন নাট্যকাৰ পৰিচালকে ঢকুৱাখানাৰ নাট্য আন্দোলনক আগুৱাই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে। ইষ্টাৰ্ণ ফুটবল এছ'চিয়েশ্যন ঢকুৱাখানাৰ জন্ম হৈছিল 1953 চনত। 1966 চনত প্ৰতিষ্ঠা হয় ঢকুৱাখানা টাউন ক্লাব। উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ স্বত্বেও ঢকুৱাখানাই লাভ কৰিছে কেইবাগৰাকীও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। জাহ্নৱী গগৈ, মীনা গগৈয়ে বক্সিঙত, মিনু বৰুৱাই ভাৰোত্তোলনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হৈছে। হেমন্তজিৎ গগৈয়ে অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি চেম্পিয়নশ্বিপত দুটাকৈ শাখাত পদক বুটলি ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ সৃষ্টি কৰে। চাপাক টাক্ৰ ম্যানমাৰ আৰু থাইলেণ্ডৰ এটি জনপ্ৰিয় খেল। 1994 চনত ভাৰতত প্ৰৱেশৰ 2 বছৰৰ পিছতে ব্ৰহ্মপুত্ৰ উপত্যকাত এই খেলৰ শুভাৰম্ভণি ঘটে ঘিলামৰাত। ক্ৰীড়া প্ৰশিক্ষক সংগঠক কিৰণ গগৈৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰা ৰাজ্যিক মহিলা ভলীবল দলৰ অধিনায়িকা আছিল ঘিলামৰাৰ জীয়ৰী তুলিকা ভঁৰালী। টাইকোৱাণ্ডো প্ৰশিক্ষক কৃষ্ণকান্ত গগৈৰ আশাসুধীয়া প্ৰচেষ্টাত ঢকুৱাখানাই লাভ কৰিছে দৰ্শনজিতা ভঁৰালী আৰু ৰেখাৰাণী গগৈৰ দৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ।
ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক বুটলি উচ্চ প্ৰশিক্ষণৰ বাবে 2008 চনত দৰ্শন জিতা যায়গৈ সাউথ কোৰিয়ালৈ। সাউথ কোৰিয়াত 3 years স্পৰ্টছ সায়েন্সত ডিগ্ৰী কৰি ইণ্ডিয়া আহিলোঁ। ইণ্ডিয়া আহি মই বেংগলোৰত NIS কোৰ্চ কৰিলোঁ। 2014 চনত সাউথ কোৰিয়াত অনুষ্ঠিত এছিয়ান গেমছত ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি ঢকুৱাখানাৰ নাম আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত স্বৰ্ণ আখৰেৰে খোদিত কৰিবলৈ সক্ষম হয় ৰেখাৰাণী গগৈয়ে। তথাপিতো ইমানখিনি কষ্ট কৰি পঠিয়াইছে, ঘৰৰ মানুহে বহুত ছাপোৰ্ট কৰিছে মোক। ভাস্কৰ্য আৰু চিত্ৰকলা চৰ্চাৰ আধুনিক পৰিৱেশ এটি নীৰৱে গঢ় লৈ উঠিছে ঢকুৱাখানাত। গঢ় লৈ উঠিছে বহুকেইখন চিত্ৰকলা বিদ্যালয়ৰ। সংগীত চৰ্চাৰ ক্ষেত্ৰখনতো চহকী ঢকুৱাখানা। ঘিলামৰা আৰু ঢকুৱাখানা সংগীত মহাবিদ্যালয়ে বহুকেইগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰীৰ জন্ম দিছে। প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন চন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 55তম বাৰ্ষিক অধিৱেশনভাগি অনুষ্ঠিত হৈছিল এই ঢকুৱাখানাতেই। আদৰণি সমিতিৰ সভাপতি আছিল প্ৰয়াত অম্বেশ্বৰ চুতীয়া বাপ আৰু সম্পাদক আছিল প্ৰয়াত গন্ধেশ্বৰ গগৈ বাপ। 8 বছৰৰ পিছত ঢকুৱাখানাত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 84 সংখ্যক বাৰ্ষিক অধিৱেশনভাগি। আমি সেৱা অৰ্ঘ্য নিবেদন কৰিছোঁ। শত শত ভকতৰ পদৰেণুৰে ধন্য হ'ব ঢকুৱাখানাৰ উৰ্বৰা ভূমি। ভকত বৈষ্ণৱৰ চৰণ পখালি ধন্য হ'ব চাৰিকৰীয়া, ধন্য হ'ব ঢকুৱাখনীয়া। সেয়েহে আজি উদুলি মুদুলি ঢকুৱাখানাৰ আলি পদূলি। এয়া যে ভকত সেৱাৰ সময়, এয়া যে অতিথিক আদৰাৰ সময়, এয়া যে থাপনা পতাৰ সময়।